ওয়েলকাম টু ভাস্কৰ বৰা ইউটিউব চেনেল। পুনৰবাৰ মোৰ এই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো কথা পাতিম যে গুৱাহাটী ইউনিভাৰ্চিটি BSc এণ্ড BCom ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট যোৱাকালি অৰ্থাৎ 29 এপ্ৰিল তাৰিখে ঘোষণা কৰিছে। সেই ৰিজাল্ট আপুনি আপোনাৰ মোবাইলত কেনেদৰে চাব পাৰিব বা PDF ফাইলটো আপুনি ডাউনলোড সেই বিষয়ে আজি এই ভিডিঅ'টোত কথা পাতিম। বৰ্তমান আপুনি ৰিজাল্টটো চাবহে পাৰিব, আপুনি আপোনাৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিব দিয়া নাই। চ' কেনেদৰে আপুনি পাছ কৰিছে নে নাই কেনেদৰে চাব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোত আজি আপোনালোকক দেখুৱাম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ যিকোনো এটা ৱেবসাইটত যাব, গৈ পেলাই আপুনি jobassam.in ক্লিক কৰিব। ক্লিক কৰাৰ পিছত jobassam.in অফিচিয়েল ৱেবছাইট খোল খাইছে। প্ৰথমতে আপুনি দেখিবলৈ আছে গুৱাহাটী ইউনিভাৰ্চিটি BSc এণ্ড BCom ফাৰ্ষ্ট ছেমিষ্টাৰ ৰিজাল্ট এভেইলেবল। তাত ক্লিক কৰিব। ক্লিক কৰি তললৈ আহিব, স্ক্ৰল ডাউন কৰি তলত আহিব। BA ফাৰ্ষ্ট ছেমিষ্টাৰ বৰ্তমান অহা নাই, কিন্তু BCom ফাৰ্ষ্ট ছেমিষ্টাৰ এইটো দেখিবলৈ পাই আছে। PDFত ক্লিক কৰিব। মাৰ্কশ্বিট বৰ্তমানলৈকে অহা নাই, চ' PDFত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ কলেজ ডিষ্ট্ৰিক্টৰ কলেজ কোনখন আছে আপোনাৰ কোডটো তাত চাব। কলেজ কোডটোত গৈ পেলাই আপুনি আপোনাৰ কোনখন কলেজ কোড হয় সেইটোত চাই ল'ব আপোনাৰ ৰিজাল্টটো। এইটো BCom ফাৰ্ষ্ট ছেমিষ্টাৰ। এতিয়া আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় চাই ল'ব। বেক কৰি যোনবিলাক এতিয়া আছে BSc ফাৰ্ষ্ট ছেমিষ্টাৰ মেজৰ এণ্ড জেনেৰেল। তো মেজৰখিনি মেজৰত ক্লিক কৰিব, জেনেৰেলখিনি জেনেৰেল ক্লিক কৰি PDF ফাইলটো আপুনি ডাউনলোড কৰি আপুনি চাই ল'ব পাৰে। চ' ইয়াত BSc মেজৰখিনি আহি গ'ল 7276টা দিছিলে। চ' ইয়াত মানে আপোনাৰ কলেজ ডিষ্ট্ৰিক্টত গৈ পেলাই আপুনি আপোনাৰ ৰোল নম্বৰটো চাই ল'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।